মই এইটো ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক আশা কৰি আছোঁ হয় কিন্তু আমি অন্ধ নহয় আমি অসমবাসী ৰাইজে চবেই দেখি আছোঁ যে ক'ত ভুল হৈছে ক'ত এভিডেঞ্চ আঁতৰ কৰা হৈছে ইমান যে পূজা বন্ধ যে দিলে সেইটো সময়ত আপোনালোকে জুবিন গাৰ্গৰ যদি মোবাইলটো যদি জব্দ কৰিলে হয় তাত বহুতখিনি এভিডেঞ্চ পালে হয় আৰু সেই মাইকীজনী দুই চৰ মাৰি কিনে কথাকেইটা উলিয়াওকহে আমি এতিয়াও আমি আপোনাক অনুৰোধ কৰি আছোঁ যে আপুনি হয়তো এই কামটো কৰক নহয়তো কিন্তু চাব অসমবাসী কোনো এতিয়া অন্ধ হৈ থকা নাই অসমবাসী যেতিয়া নেপালৰ নিচিনা মই নকওঁ নেপালৰ নিচিনা আমাৰ অসমবাসী মানুহৰ বহুতখিনি মগজ আছে নেপালৰ নিচিনা কাম নকৰিব কিন্তু অসমবাসীৰ মানুহে পিছত কিখিনি কৰিব ন্যায়ৰ কাৰণে যিখিনি কৰিব সেইখিনি কিন্তু আমি বাকী আছে সকলো একেলগে আছো তেনে ক্ষেত্ৰত এতিয়া আমাক পলিটিকেল এজেণ্ডা নালাগে আমাক ন্যায় লাগে এতিয়া যদি এই কথাখিনি যদি ভালকে যদি কৰি গ'লে হয় গোটেইখিনি কাম যদি একদম খাপে যদি বহুৱাই গ'লে হয় একো এভিডেঞ্চ যদি নুলুকুৱালে হয় তেতিয়াহ'লে আমি সঁচাকে কৈছোঁ আমি সঁচাকে লগত থাকিলোঁ হয় আমি সঁচাকে তেওঁৰ কিয় ক'লো এইটো কথা আমি তেতিয়া সঁচাকে তেওঁৰ লগত থাকিলোঁ হয় কিন্তু আমি যেতিয়া চকুৰে দেখি পাইছোঁ যে নাই তেওঁ ভালকে কামটো কৰা নাই আমি কোনটো ক্ষেত্ৰত তেওঁৰ পৰা সাথ দিওঁ কওকচোন